সময় 9:03। এজাক মলয়াৰ আগমন। অচিনাকি নম্বৰ এটাৰ হাইৰ উত্তৰত লিখিলোঁ, হেল্ল', কোন বাৰু? ঠিক 2 ছেকেণ্ডৰ পিছত প্ৰফাইল ফটোৰ দৰ্শনত ভাহি অহা এটি হাঁহি, তোমাৰ নামত। তাতে আকৌ যোগ হয় দ্বিতীয় উত্তৰটো, তোমাৰ নামৰ আখৰকেইটা। কেনেকৈ বাৰু ৰখাওঁ উপচি পৰা স্মৃতিৰ মাত্ৰা? অতদিনে সন্ধানত থকা ঠিকনা আজি যে মোৰ কাষত। সপোনবোৰে ধেমালি কৰিছে, সঁচাকৈয়ে বাস্তৱৰ দেশত জিৰাই আছো। বিষাদৰ পৃষ্ঠাবোৰ লুটিয়াই ডায়েৰীখনত চকু ফুৰালোঁ। তোমাৰ খোজৰ আগমনৰ পৃষ্ঠাত সঁচাকৈয়ে জিৰাই আছোচোন মই। সাধাৰণ দুটা মেছেজৰ চিকাৰত টোপনি কাঢ়িলে তোমাৰ ভাৱনাই। এতিয়া বিলীন মই নতুন নতুন হিচাপ নিকাজত। কোনটো সুৰত কথা পাতিলে তেওঁ ভাল পাব? কোনখন ফটো হোৱাটছএপৰ প্ৰফাইলত লগাওঁ? কেনেকৈনো পুনৰ কথা আৰম্ভ কৰোঁ? আৰু কিমান যে কি প্ৰশ্নৰ খেলি মেলি মাজনিশা। সেই এদিন দুদিনকৈ ভাহি অহা মেছেজবোৰৰ গতি বাঢ়িব ধৰিলে। আপুনিৰ সলনি তুমি, আখৰৰ সলনি মাত, বন্ধুত্বৰ সলনি থমকি ৰোৱা দুয়োৰে অনুভৱবোৰ। মোৰ বুকুৰ খেলি মেলিবোৰ তেওঁলৈ হুঁচৰিব ধৰিলে। এখন পৃষ্ঠাতে অবাক লাগি ৰয় দুয়োৰে শব্দবোৰ এতিয়া। দুটি উকা ওঠত ভাহি অহা তোমাৰ মিচিকিয়া হাঁহি, মিঠা অনুভৱবোৰক মইনো কেনেকৈ নুবুজা ভাও ধৰিম? বহুদিনেই ধৰি থমকি ৰোৱা শব্দবোৰক নেওচি হৃদয়খনে মোৰ ভাৱনাৰ আকাশত থকা তোমাৰ কাষত উৰি যায়। আৰু নিস্তব্ধ হৃদয়খনে কানে কানে কৈ অতদিনে বিচাৰি হাবাথুৰি খোৱা মনৰ প্ৰস্তাৱ, তোমাক ভাল পাই পেলাইছো অত্যধিক। বিচাৰি পালোঁ যেতিয়া সময় ব্যৰ্থ নকৰোঁ। বুকুৰ মাজৰ মৰমখিনি তোমাক এতিয়াই যাচি দিছোঁ। তুমি আচৰিত নহ'বা মৰম, তুমি আজিৰ চিনাকি নহয়, তুমি সেই প্ৰথম চিনাকিৰে